নমস্কাৰ। আজিৰ ভিডিঅ'টোত মই বিমষ্টেকৰ বিষয়ে একদম থুলমূলকৈ ক'ম। আহক আমি জানো বিমষ্টেক কি হয়। বিমষ্টেক ইয়াৰ ৱৰ্ড ফৰ্মটো হৈছে লেটাৰকেইটা হৈছে BIMSTEC বিমষ্টেক। অৰ্থাৎ ইয়াৰ ফুল ফৰ্মটো হৈ গৈছে বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি চেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কপাৰেশ্যন। গতিকে আপোনালোকে যোনটো ফুল ফৰ্ম সেইটো চাই গম পাইছে যে এইটো বে অফ বেংগল ইনিচিয়েটিভ হয়। মানে বে অফ বেংগলৰ ওচৰৰ যিমানখিনি কাণ্ট্ৰি আছে গোটেইখিনি এটা ইনিচিয়েটিভ হয় ফৰ মাল্টি চেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কপাৰেশ্যন। মানে টেকনিকেল মাল্টি চেক্টৰ মানে গম পাইছে ডিফাৰেণ্ট চেক্টৰছ টেকনিকেল আৰু ইকনমিক কপাৰেশ্যন তাৰ কাৰণে এটা ইনিচিয়েটিভ হয়। গতিকে BIMSTEC is a sub-regional organization that came into being in 1997 through the Bangkok Declaration. গতিকে BIMSTECটো গঠন কৰা হৈছিল 1997ত বেংকক ডিক্লেৰেশ্যনৰ জৰিয়তে আৰু এইটো চাব ৰিজনেল অৰ্গেনাইজেশ্যন হয়। আৰু তাৰ ভিতৰত BIMSTECৰ টোটেল 7টা মেম্বাৰ আছে, 7খন মেম্বাৰ কাণ্ট্ৰি আছে। তাৰ ভিতৰত হৈ গ'ল বাংলাদেশ, ভূটান, ইণ্ডিয়া, নেপাল, শ্ৰীলংকা, ম্যানমাৰ আৰু থাইলেণ্ড। গতিকে এনেকৈ 7টা পটককৈ মনত নাথাকিব পাৰে, গতিকে আপোনালোকে ভাগ কৰি ল'ব পাৰে দুটা পাৰ্টত। এটা হ'ল চাউথ এছিয়ান কাণ্ট্ৰি আৰু এটা হ'ল চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰি। গতিকে 7টা মেম্বাৰ কাণ্ট্ৰি আছে। আকৌ এবাৰ কৈছোঁ বাংলাদেশ, ভূটান, ইণ্ডিয়া, নেপাল, শ্ৰীলংকা, ম্যানমাৰ, থাইলেণ্ড। ইয়াত আপুনি চাওক ইয়াত আছে ইণ্ডিয়া, নেপাল, ভূটান, এই দুটা মনত থাকিবই। নেপাল, ভূটান, বাংলাদেশ ইণ্ডিয়াৰ লগত আছে, এইটো মনত থাকিব। তাৰপিছত শ্ৰীলংকা মনত থাকি যাব আপোনালোকৰ। নতুনকৈ মনত থাকিবলগীয়া কথা হ'ল ম্যানমাৰ আৰু থাইলেণ্ড। গতিকে আপোনালোকে ভাগ কৰি ল'ব পাৰে এইখিনি। ইণ্ডিয়াৰ নেবাৰিং কাণ্ট্ৰি বুলি ক'বলৈ গ'লে পাকিস্তান আৰু চাইনা বিমষ্টেকত নাই, বিমষ্টেকৰ সৈতে নাই জড়িত। আৰু বাকী গোটেইখিনি কাণ্ট্ৰি আছে, যোনখিনি নেবাৰিং কাণ্ট্ৰি আছে ইণ্ডিয়া আছে, নেপাল আছে, ভূটান, বাংলাদেশ, শ্ৰীলংকা আৰু এইফালে চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰি হৈ গ'ল ম্যানমাৰ আৰু থাইলেণ্ড। Initially, it was formed with 4 member states with the acronym BIMSTEC and became BIMSTEC after the inclusion of Myanmar. গতিকে BIMSTEC যেতিয়া প্ৰথমতে গঠন হৈছিল তেতিয়া BIMSTEC বুলি আছিল নামটো, তাত ম্যানমাৰ নাছিল। আৰু পিছলৈ যেতিয়া ম্যানমাৰ ইনক্লুড কৰা হ'ল এই BIMSTECৰ লগত, তেতিয়া এই BIMSTEC BISTEC BIMSTEC আছিলে। অৰ্থাৎ তাৰ ফুল ফৰ্মটো আছিলে বাংলাদেশ, ইণ্ডিয়া, শ্ৰীলংকা, থাইলেণ্ড ইকনমিক কপাৰেশ্যন। এতিয়া হৈ গ'ল BIMSTEC আৰু নামটো ফুল ফৰ্মটো বদলাই দিলে আৰু তাৰপিছত ম্যানমাৰ ইনক্লুড হৈ গ'ল। গতিকে এইটো আছিল BIMSTECৰ লগত জড়িত কথা। আৰু BIMSTECৰ 14টা স্পেচিয়েল ফ'কাছ পইণ্ট আছে, ফ'কাছ পিলাৰ্ছ বুলি কয়। 14 পিলাৰ্ছ ফৰ স্পেচিয়েল ফ'কাছ দিয়ে BIMSTECে। সেই 14টা পিলাৰ হ'ল ট্ৰেড এণ্ড ইনভেষ্টমেণ্ট, ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যন দুটা, দেন আহিলে এনাৰ্জি, টুৰিজম, টেকন'লজি, ফিচাৰিজ, এগ্ৰিকালচাৰ, পাব্লিক হেল্থ, পভাৰ্টি এলিভেশ্যন, কাণ্ট্ৰি টেৰৰিজম, ট্ৰান্সনেশ্যনেল ক্ৰাইম, এনভাইৰনমেণ্ট এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট, পিপল টু পিপল কণ্টেক্ট, কালচাৰেল কপাৰেশ্যন এণ্ড ক্লাইমেট চেঞ্জ। এই গোটেই 14টা হৈ গ'ল মেইন ফ'কাছ পইণ্ট, মানে মেইন ফ'কাছ পিলাৰ্ছ অফ BIMSTEC। তাৰপিছত এতিয়া ইণ্ডিয়াৰ কাৰণে BIMSTECটো কিয় ইমান গুৰুত্বপূৰ্ণ? হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ BIMSTEC ফৰ ইণ্ডিয়া? গতিকে ফাৰ্ষ্ট পইণ্টটো হৈ গ'ল এলাউ ইণ্ডিয়া টু পাৰ্চিউ 3 core পলিচিজ। ইণ্ডিয়াৰ ক'ৰ পলিচি পাৰ্চিউ কৰাত BIMSTECে সহায় কৰিব। তাৰ প্ৰথমটো ক'ৰ পলিচি হৈ গ'ল নাইবাৰহুড ফাৰ্ষ্ট, মানে নাইবাৰ কাণ্ট্ৰিখিনিক যে ইণ্ডিয়াই প্ৰথমতে প্ৰাইমেৰী গুৰুত্ব দিব লাগে তাৰ ওপৰত সেইটো কথা কোৱা হৈছে। আৰু ছেকেণ্ডটো হৈ গ'ল এক্ট ইষ্ট। আপোনালোকে এক্ট ইষ্ট পলিচিৰ কথা শুনিছে, য'ত মানে ইষ্টৰ মানে ইণ্ডিয়াৰ ইষ্টফালে যিমানখিনি কাণ্ট্ৰি আছে সেইখিনিক লগত মানে যোনখিনি ফ'কাছ কৰিছে মানে ইণ্ডিয়াই, চাউথ ইষ্ট এছিয়ান যোনখিনি কাণ্ট্ৰি আছে সেইটো এক্ট ইষ্ট পলিচি হয়। আৰু থাৰ্ডটো হৈ গ'ল ইকনমিক ডেভেলপমেণ্ট অফ ইণ্ডিয়াছ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ বাই লিংকিং দেম টু দ্য বে অফ বেংগল ৰিজন উইথ দ্য বাংলাদেশ এণ্ড ম্যানমাৰ। মই মেপখনত দেখাইছোঁ।
থাৰ্ড ক'ড পইণ্টটো হৈ গ'ল এই যোনখিনি ইণ্ডিয়াৰ নৰ্থ ইষ্টাৰ্ণ কাণ্ট্ৰি আছে ষ্টেটছ আছে আছামকে ধৰি অৰুণাচল তাৰপিছত নাগালেণ্ড মণিপুৰ মিজোৰাম মেঘালয়া ত্ৰিপুৰা এই কাণ্ট্ৰিখিনি মানে ডেভেলপমেণ্ট কিয় হোৱা নাই কাৰণ ইয়াত আপোনালোকে দেখিছে বাংলাদেশ আছে ইয়াত মানে যেতিয়া এই ৰিজনটোৰ পৰা ইয়াত মানে ট্ৰেড কৰিবলৈ কমাৰ্চ কৰিবলৈ হ'লে ট্ৰান্সপৰ্টেশ্যনৰ বহুত অসুবিধা হয় ইয়াত এটা চিকেন নেক কৰিডৰ বুলি কোৱা হয় সেইটোহে মানে কানেক্ট কৰি থৈছে মানে ইণ্ডিয়াখনক দেখিছে নহয় ইয়াৰ পৰা যদি আপোনালোকে যদি কলকাতাৰ পৰা কিবা এটা বস্তু নিয়ে এনেকে ফটককে পাবগে নে এইফালৰ পৰা গৈ কিনি পাবগে এইটো চাওক গতিকে এইফালৰ পৰা বহুত মানে দিগদাৰ হয় ট্ৰান্সপৰ্ট কৰিবলৈ বস্তুবোৰ ট্ৰেড এণ্ড কমাৰ্চ সেইটো কাৰণে ইণ্ডিয়া মানে আৰু এইখন বে অফ বেংগল সেয়ে মানে সাগৰৰ জৰিয়তে মানে বহুত মানে ট্ৰেড এণ্ড কমাৰ্চ কৰা হয় যিহেতু বাকীখিনি এতিয়া গুজৰাট কিয় ইমান মানে ডেভেলপমেণ্ট হৈ আছে যেনেকৈ চেন্নাই ডেভেলপমেণ্ট আছে মুম্বাই ডেভেলপমেণ্ট তাৰপিছত কলকাতা ডেভেলপমেণ্ট কাৰণ সেই গোটেইবোৰ চহৰ এই সাগৰৰ পাৰত আছে তেওঁলোকে ট্ৰেড এণ্ড কমাৰ্চ ইজিলি কৰিব পাৰে কিন্তু এই ইণ্ডিয়াত আছাম নৰ্থ ইষ্ট ৰিজনটো কিয় ডেভেলপমেণ্ট হোৱা নাই কাৰণ এইখন দেখিছে না লক হৈ আছে মানে কানেক্টিভিটিটো ডাইৰেক্ট নাই মানে আৰু বাংলাদেশৰ লগত ইমানো ৰিলেশ্যন ভাল নহয় ভালেই বাৰু বাকী পাকিস্তান আৰু শ্ৰীলংকাত চাইনাতকৈ তথাপি সেইটো কাৰণে মানে এই ম্যানমাৰ আৰু থাইলেণ্ডৰ জৰিয়তে যাতে মানে এই এক্সেছ ল'ব পাৰে এই বে অফ বেংগল এৰিয়াটোত সেইটো এটা মানে ক'ৰ পলিচি মানে নৰ্থ ইষ্ট ৰিজনটোক যাতে ডেভেলপমেণ্ট হয় মানে এই বে অফ বেংগলৰটো মানে এক্সেছ লৈ কিনি এইফালৰ পৰা চাওক কিমান ওচৰ হ'ব এইফালৰ পৰা যদি কানেক্ট কৰি দিয়া হয় ত্ৰিপুৰা ফালৰ পৰা এনেকৈ আৰু এইফালৰ পৰা কানেক্ট কৰিব গ'লে বাংলাদেশৰ পৰা এক্সেছ নিদিবই ইজিলি গতিকে সেই নৰ্থ ইষ্ট ৰিজনটোক মানে ডেভেলপমেণ্ট কৰিবলৈ সেইটো এটা ক'ৰ পলিচি তাৰপিছত এইটো হৈ গ'ল ফাৰ্ষ্ট পইণ্টটো থ্ৰী ক'ৰ পলিচিছ পাৰ্চিউ কৰাত ইণ্ডিয়াক সহায় কৰিব বিমষ্টেকে আৰু তাৰপিছত হৈ গ'ল ছেকেণ্ডটো কাউণ্টাৰ চাইনাছ ক্ৰিপিং ইনফ্লুৱেঞ্চ ইন কাণ্ট্ৰিজ এৰাউণ্ড দ্য বে অফ বেংগল ডিউ টু দ্য স্পীড অফ ইটছ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ চাইনাই এটা বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ লৈছে আপোনালোকে সকলোৱে গম পায় সেইটো যাতে কাউণ্টাৰ কৰিব পাৰে যোনখিনি বে অফ বেংগলৰ কাণ্ট্ৰি আছে তাত চাইনা সচৰাচৰ ইনফ্লুৱেঞ্চ কৰা দেখা যায় গতিকে সেই চাইনিজ ইনফ্লুৱেঞ্চটো নাইকিয়া কৰিবলৈ কাউণ্টাৰ কৰিবলৈ ইণ্ডিয়া সহায় হ'ব মানে এওঁলোকৰ লগত মানে কানেক্টিভিটিৰ জৰিয়তে মানে ম্যানমাৰ থাইলেণ্ড এই এৰিয়াটোত আৰু বাংলাদেশ এই গোটেই এৰিয়াটোত মানে আৰু চাইনাই মানে ইনফ্লুৱেঞ্চ কৰিয়ে থাকে মানে ইয়াত শ্ৰীলংকাত কিবা কিবি পৰ্ট বনাইছে চাইনাই তাৰপিছত আকৌ এই কাণ্ট্ৰিখিনিকো মানে ইনফ্লুৱেঞ্চ কৰিব চাই থাকে এই ৰিজনটো গতিকে এই ৰিজনটো যাতে ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে তাৰ কাৰণে কাউণ্টাৰ কৰিব মানে ইণ্ডিয়া সুবিধা হ'ব আৰু তাৰপিছত হৈ গ'ল এ নিউ প্লেটফৰ্ম ফৰ ইণ্ডিয়া টু এংগেজ উইথ নাইবাৰ্ছ উইথ চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কপাৰেশ্যন চাৰ্ক বিকামিং ডিছফাংচনেল বিকজ অফ ডিফাৰেঞ্চেছ বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান এই চাৰ্কত যিহেতু পাকিস্তান আছে গতিকে মানে অলপ মিলা মিছা মানে অলপ খেলি মেলি দেখা যায় ইণ্ডিয়া আৰু পাকিস্তানৰ লগত মতবোৰ নিমিলে মানে কেতিয়াও যদি ইণ্ডিয়াই কিবা এটা কয় পাকিস্তানে বেলেগ কিবা এটা কৈ দিয়ে যদি যোনটো বস্তু পাকিস্তানে ছাপোৰ্ট কৰে সেইটো ইণ্ডিয়া ছাপোৰ্ট নকৰে ইণ্ডিয়া যোনটো কিবা এটা ইনিচিয়েটিভ ল'ব বিচাৰিব পাকিস্তানে অপ'জ কৰিব তেনেকুৱা ধৰণৰ কাৰণত মানে এই চাৰ্কটো মানে ডিছফাংচনেল টাইপ মানে হৈ আছে মানে আৰু এই চাৰ্কত থকা যোনখিনি কাণ্ট্ৰি সেইখিনি ছেইম কাণ্ট্ৰিখিনি বিমষ্টেকতো আছে মানে যোনখিনি নেইবাৰৰ কাণ্ট্ৰিখিনি গতিকে ইয়াৰ জৰিয়তে বিমষ্টেকৰ জৰিয়তে এটা নতুন প্লেটফৰ্ম পায় মানে ইণ্ডিয়াই এয়া নেইবাৰিং কাণ্ট্ৰিখিনিৰ লগত যোনখিনি চাৰ্কত আছে সেই ছেইম কাণ্ট্ৰি মেম্বাৰখিনিৰ লগত বিমষ্টেকৰ জৰিয়তে তেওঁলোকে নতুন পলিচি ল'ব পাৰে যেনেকৈ ইষ্ট এক পলিচি লৈছে নতুনকৈ এতিয়া তেনেদৰে সেই পলিচি ল'ব পাৰে গতিকে এই তিনিটা হৈ গ'ল মানে ছিগনিফিকেঞ্চ অফ ইণ্ডিয়া অফ বিমষ্টেক গতিকে চমুকৈ মনত থাকিব গ'লে বিমষ্টেকৰ ফুল ফৰ্মটো মনত থ'ব পাৰে বে অফ বেংগল কেতিয়াবা সুধি দিব হোৱাট ইজ দ্য ফুল ফৰ্ম অফ বিমষ্টেক বুলি তেতিয়া আপোনালোকে দি দিব বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কৰ্পৰেশ্যন বেলেগ কিবা কিবি দি দিব আপোনালোকে এইটো অপশ্যনটো দেখিলে আপোনালোকে ডাইৰেক্ট টিক মাৰি দিব আৰু গোল বনাই দিব তাৰপিছত ছেকেণ্ডটো হৈ গ'ল কোন চনত গঠন হৈছিল এইটো ফটককৈ নুসুধে তেওঁ সুধিব পাৰে কোনো ভৰসা নাই অসমৰ গভৰ্ণমেণ্ট এক্সামবোৰ 1997
বেংকক ডিক্লেৰেশ্যনৰ জৰিয়তে গঠন কৰা হৈছিল আৰু 7খন কাণ্ট্ৰি মেম্বাৰ আছে মনত থাকিলে চাগে আপোনালোকৰ এতিয়ালৈকে আৰু এইখিনিতো APSCৰ কাৰণে দৰকাৰ বেছি কিন্তু ইভাগে চাবলৈ গ'লে বিমষ্টেক এইকেইটাই আৰু 1997 গঠন হৈছিল বেংকক ডিক্লেৰেশ্যনৰ জৰিয়তে আৰু ইয়াৰ ফুল ফৰ্মটো চাই থ'ব আৰু ইয়াক কাণ্ট্ৰি মেম্বাৰখিনি গতিকে আজিলৈ ইমানে ধন্যবাদ